হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং ৱেলকাম বেক মাই ইউটিউব চেনেল। আজি থাম্বল আৰু টাইটেল দেখিলেই যে ইনষ্টাগ্ৰামত কেনেকৈ পইচা কমাব পাৰি আৰু কিদৰে পইচা কমোৱা অপশ্যন যদি নাহে তো কেনেকৈ ধৰণে অপশ্যনটো আনিব পাৰি তাৰ ওপৰতে আজি আলোচনা হ'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই থাকিব মই কি কৈ আছোঁ, কি নাই কৰা। পোনপ্ৰথমে আপুনি ছেটিঙত যাব, এনালিটিক্সত চেক কৰিব। এনালিটিক্সত চেক অপশ্যন ডেছবৰ্ড ওলাব, তাত চাব। তাৰপিছত ছেটিঙত যাব, ছেটিঙত গৈ কিনি ক্ৰিয়েটৰ যাব। তাৰপিছত ইয়াত বোনাছ অপশ্যন বুলি ওলায়, সেইটো অপশ্যনটো অহা নাই। তো সেইটো অপশ্যন আনিব হ'লে আপুনি ৰিপৰ্ট দিব। ৰিপৰ্ট যোৱাৰ পিছত লিখিব কি মোৰ এইটো অপশ্যনটো অহা নাই। সেইটো অপশ্যনটো আহিলেহে আপুনি পইচাটো কমাব পাৰিব। ইনষ্টাগ্ৰামত ৰিলছ বনাই আপুনি লাখ টকা এটা ইনকাম কৰিব পাৰিব। তো বহুতে কমাই আছে। এতিয়া আপুনি এলিজিবল আছে কি নাই সেইটো চেক কৰিব পাৰিব আৰু আপোনাৰ ৰিপৰ্ট দি দিব আৰু চুইচ কৰিব একাউণ্টটো। কিন্তু নৰ্মেল পাৰ্চনেল বা কিবা বিজনেছ একাউণ্ট হ'লে নহ'ব, ক্ৰিয়েটৰ একাউণ্ট কৰিব লাগিব। তো স্ক্ৰীনত চাই থাকিব মই কেনেকৈ কি কৰি আছোঁ, তেতিয়াহে সেইটো হ'ব। তো প্ৰথমত গৈ কিনি আপুনি ক্ৰিয়েটৰ একাউণ্ট বনাই ল'ব, এইবিলাক হ'ব। তো চুইচটো প্ৰফেশ্যনেল একাউণ্ট কৰি ল'ব। টুলছ পাব, মানে কি টুলছ পাব আৰু। তো ইয়াত ফেচবুক পেজৰ লগত লগ ইন কৰি ল'ব। আপুনি কি হয়, আৰ্টিষ্ট, পাৰ্চনেল ব্লগ ৰাইটাৰ, এডিটৰ, এডুকেশ্যন, ডিজিটেল কেৰিয়াৰ, যি হয় আপুনি আৰ্টিষ্ট বুলি দিব। আৰ্টিষ্ট দিয়াৰ পিছত আকৌ নেক্সট মাৰি দিব আৰু ডিছপ্লে অন প্ৰফাইলত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত মাৰি যাব। মৰাৰ পিছতহে আপুনি আৰু পেজ এটা খোল খাব। এতিয়া বিজনেছ ওলাইছে আৰু ক্ৰিয়েটাৰ ওলাইছে। আপুনি ক্ৰিয়েটাৰ কৰি ল'ব। ক্ৰিয়েটাৰ ওলালে মানে আপোনাৰ ভাল হ'ব আৰু তেতিয়া আপুনি বনাছ হেৰিটো পাব, মানে আৰ্নিং আহিব ইনষ্টাগ্ৰামৰ পৰা। হৈ গ'ল। তাৰপিছত আকৌ ছেটিঙত যাব। এইটো মানে ডেছবৰ্ডটো ওলাইছে, যেনেকৈ ওলায় গোটেই ডিটেইলছ গ্ৰাফবিলাক ওলায় 30 দিনৰ কাৰণে। তো এয়া প্ৰফেশ্যনেল ডেছবৰ্ড ৰেডি। ক্ৰিয়েটাৰ একাউণ্ট হ'লে আপোনাৰ ওপৰত এনেকৈ যোনটো ইনষ্টাগ্ৰামৰ হয় তেনেকৈ ওলাব মানে। চ' তেনেকেই হৈ ল'ব। আৰু লাষ্ট যদিও নোলায়, এইবিলাক কৰাৰ পিছত যদি বনাছ টিপটো নোলায়, তেতিয়াহ'লে আপুনি ৰিপৰ্ট দিব। ৰিপৰ্ট দিয়াৰ পিছত হৈ যাব। ইমানেই আছিল ভিডিঅ'টো, আৰু স্কিপ নকৰাকৈ চাই থাকিব সম্পূৰ্ণকৈ। আৰু প্ৰথমতে স্ক্ৰীনশ্বট মাৰি ল'ব য'ত এইটো নোলায়, তেতিয়া আপুনি ৰিপৰ্ট এপ প্ৰব্লেম মাৰি দিব, তেতিয়া আপোনাৰ ওলাই যাব। ক্ৰিয়েটাৰ একাউণ্টত যদি সেইটো নোলায়, তেতিয়া আপুনি এইটো স্ক্ৰীনশ্বট মাৰি কিনে এটা মেছেজ কৰি দিব, তেতিয়া ওলাই যাব। এটা বহুতে নাই পোৱা এইটো, মই মানে ইনষ্টাগ্ৰামৰ পৰা পইচা পাবলৈ, কিন্তু লিখি দিব আই কাণ্ট ফাইণ্ড ৰিল বনাছ অপশ্যন, তেনেকৈ ৰিপৰ্ট দি দিব, ওলাই যাব। নেক্সট মাৰি দিব। তাৰপিছত ইমানেই। সম্পূৰ্ণকৈ চাব ভিডিঅ'টো, স্কিপ নকৰে। আৰু যোনে চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাপোৰ্ট কৰিব, অলপ মৰম কৰিব, যাতে অলপ আগুৱাই যাব পাৰোঁ। আপোনালোকে ভিডিঅ'টো চাই আৰু কাটি দিয়ে, সম্পূৰ্ণকৈ নাচায়। এবাৰ সম্পূৰ্ণকৈ চাওক, অলপ অসমৰ সন্তানক আগবঢ়াই নিয়ক, মানে কিবা এটা কৰক আৰু মুঠতে অকণমান ছাপোৰ্ট কৰিলে হ'ব। আপোনালোকে নাচায়, সম্পূৰ্ণকৈ নাচায় জানো, ভিডিঅ'টো চাই বৰ পাইছে, কাৰণ নতুন ইউটিউবাৰ হয়, তো অলপ চলপতো কষ্ট হয় না। তো ষ্টাৰ্টিঙততো অলপ ক'বলৈও মানে জনা নাছিলোঁ, লাহে লাহে শিকিছোঁ। আপোনালোকে ভিডিঅ'টো বৰ পাই কাটি দিয়ে, স্কিপ কৰি দিয়ে। কিন্তু ভিডিঅ'টো মই যিমান পাৰোঁ ভালকৈয়ে বনাব বিচাৰোঁ, কিন্তু আপোনালোকে চাই ভাল নাপায়, কাৰণ মোৰে কমি, মোৰে গাত দুখ আছে, সেইটো কাৰণে মই ভালকৈ বনাব পৰা নাই, মানে আপোনালোকে নাচায়। তো সেয়াই, অলপ ছাপোৰ্ট কৰিলে ভিডিঅ'ও বনাই ভাল লাগে আৰু মনটো ভাল লাগে। আৰু লাইক মাৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু আগৰ ভিডিঅ'বিলাকো চাব, কেনেকৈ থাম্বনেইল বনায়, আপোনালোকে চাই পাবই। তো
এয়াই আছিল আৰু লাগিলে লগতে আপুনি হেল্প চেণ্টাৰত গৈ এবাউট ৰিলছ প্লে বনাছ প্ৰগ্ৰাম ৰুলছবিলাকো চাব মানে হেল্প চেণ্টাৰত গৈ ইনষ্টাগ্ৰামত তো কি লাগিব কি নালাগে কি এলিজিবল হ'ব সেইবিলাকো চাব পাৰিব আৰু মানে ভিডিঅ'টো বেছি দীঘল নকৰোঁ অন্য এটা ভিডিঅ'ত লগ পাম তেন্তে বাই বাই